গাইজ অসমীয়া ছোৱালীৰ ৰুহিৰ অন্য এটা মিনি ব্লগ ক'লে সকলোকে স্বাগতম জনাইছোঁ। আমি আহিছিলোঁ আজি গোৱালপাৰা আৰু ইমান ধুনীয়া বা প্ৰকৃতিৰ সৌন্দৰ্য বহুত ধুনীয়া লাগিল। আমাৰ গুৱাহাটীত দেখা নাপাওঁ, চ' ইয়াতে দেখিছোঁ বহুত ভাল লাগি গৈছে। দুকপিমান ফটো মাৰিছোঁ বাৰু, দি দিম আপোনালোকক। এজনী মোৰ ফ্ৰেণ্ডজনী, আমি মটু পাতলো, আমাক মটু পাতলো যেনে লাগে আৰু মটু পাতলোৱে। তো ভিডিঅ'টো চাব আৰু সুন্দৰ সুন্দৰ জাগা হে গোৱালপাৰা কা। ইমান ধুনীয়া জেগাত আহি ফটো নামাৰাকৈ কেনেকৈ থাকোঁ, ফটোও মাৰিলোঁ আৰু আপোনালোককো দিলোঁ। কেনেকুৱা লাগিছে ক'ব দেই আমাৰ দুজনীকে। আজি আমি কি কামত গোৱালপাৰা আহিছিলোঁ নেক্সট মিনি ব্লগত আপোনালোকক কৈ দিম দেই, চাব নেক্সট মিনি ব্লগটো। কি যেন মজা লাগিছে এনেকৈ মানে বাছত গৈ। কিমাননো আৰু বাইক স্কুটিত যাম, এনেকৈও এদিন ওলাই আহিব লাগে আৰু লগজনীৰ লগত ওলাই আহিলোঁ। বহুতেই ভাল লাগিল আজি গোৱালপাৰাত গৈ। তাৰপৰা এতিয়া আমি বকত গৈ আছোঁ। এয়া এতিয়ালৈ বাই বাই, নেক্সট মিনি ব্লগত লগ পাম।